আহক আজি আপোনালোকক অসমৰ প্ৰথমখন চলচ্চিত্ৰ জয়মতীৰ বিষয়ে 5টা আমোদজনক ঘটনা জনাম। 1935ত মুক্তি পোৱা জয়মতী চিনেমাখনৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে 1934ত তেজপুৰৰ ভোলাগুৰি টি ষ্টেটত অসমৰ প্ৰথমটো ষ্টুডিঅ' নিৰ্মাণ কৰিছিল, যাৰ নাম ৰাখিছিল চিত্ৰবন। এই ষ্টুডিঅ' নিৰ্মাণৰ পূৰ্বতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে জাৰ্মানীৰ বাৰ্লিনত ফিল্ম মেকিং অধ্যয়ন কৰি আহিছিল আৰু অৱশেষত 1935ৰ 10 মাৰ্চৰ তাৰিখৰ দিনা জয়মতী চিনেমাখনে মুক্তি লাভ কৰিছিল। পোনপ্ৰথমবাৰৰ কাৰণে মুক্তি লাভ কৰিছিল কলকাতাৰ ৰৌনক থিয়েটাৰ, যাক এতিয়া জনা যায় জ্যোতি থিয়েটাৰ বুলি। জয়মতী চিনেমাখনৰ টোটেল বাজেট আছিল 50,000 টকা আৰু আজিৰ তুলনাত যদি চাওঁ তেতিয়াহ'লে আজিৰ দিনত হ'ব 3,45,00,000 টকা ব্যয় কৰি এই চিনেমাখন নিৰ্মাণ কৰা হৈছিল। প্ৰথম অসমীয়া চিনেমা হিচাপে ইমান ব্যয় কৰি চিনেমাখন বনোৱাটো সঁচাকৈ এটা ডাঙৰ ৰিস্ক আছিলে আৰু দুৰ্ভাগ্যক্ৰমে চিনেমাখনে 50,000ৰ ঠাইত অকল 24,000 টকাহে কালেকশ্যন কৰিব পাৰিলে। জয়মতীখন এনেকুৱা এখন চিনেমা আছিলে যাক বক্স অফিচৰ কালেকশ্যনৰ ওপৰত তুলনা কৰি তাৰ ছাকচেছটো জুখিব নোৱাৰি। এইখন অসমীয়া সমাজৰ বাবে এটা বহুত ডাঙৰ পদক্ষেপ আছিল। অকল অসমৰে নহয়, জয়মতী ভাৰতৰ প্ৰথমখন টকি আছিল য'ত ভইচ ডাবিং আৰু ৰি-ৰেকৰ্ডিং কৰা হৈছিল। 1935ত মুক্তি পোৱা জয়মতী চিনেমাখনৰ যোনটো অৰিজিনেল কপি আছিল সেইটো 1947ৰ ভাৰত বিভাজনৰ সময়ত হেৰাই গৈছিল। কিন্তু আচৰিতভাৱে 48 বছৰৰ পাছত অৰ্থাৎ 1995ত মুম্বাইৰ এটা ষ্টুডিঅ'ত অৰিজিনেল প্ৰিণ্টটো ৰিকভাৰ কৰিবলৈ সক্ষম হৈছিল।